হেল্ল' ফ্ৰেণ্ড, আজি আমি এইটো ভিডিঅ'ত গুৱাহাটী হাইকোৰ্টৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পৰা সাম্ভাব্য 20টা কুৱেশ্যন আলোচনা কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে তলৰ কোনটো সন্ধিৰ ৰূপ ভুলকৈ ভাঙি দেখুওৱা হৈছে? তিনিটা কাৰেক্ট আছে, এটা ভুল আছে। প্ৰথমটো হৈছে দেৱাসুৰ। দেৱ যোগ অসুৰ, এইটো কাৰেক্ট হয়। দ্বিতীয়টো হৈছে দেশান্তৰ। দেশ যোগ অন্তৰ, এইটো শুদ্ধ হয়। চিটো হৈছে ফলাফল। ফল যোগ অফল, এইটো কাৰেক্ট হয়। অপশ্যন ডিটো ৰং হয়। গলাৰ্ধটো ৰং হয়। গলা যোগ অৰ্ধ হ'ব লাগিছিলে এইটো। নেক্সট কুৱেশ্যনটো তলৰ কোনটো সন্ধিৰ ৰূপ শুদ্ধ? তিনিটা অশুদ্ধ আছে, এইটোত এটা শুদ্ধ আছে। আৰু কোনটো শুদ্ধ হয় সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নৰেন্দ্ৰ। নৰ যোগ ইন্দ্ৰ, এইটো শুদ্ধ হয়। বাকীকেইটা অশুদ্ধ হয়। অশুদ্ধ কেইটা মই কৈ নিদিওঁ, ডাইৰেক্ট শুদ্ধটোৱে কৈ দিছো। নৰেন্দ্ৰটো হৈছে নৰ যোগ ইন্দ্ৰ। তলৰ কোনটো সন্ধিৰ ৰূপ অশুদ্ধ? এটা অশুদ্ধ আছে, বাকী তিনিটা শুদ্ধ আছে। প্ৰথমটো হৈছে দেৱৰ্ষি। দেৱ যোগ ঋষি, এইটো কাৰেক্ট হয়। চিটো হৈছে অত্যুত্তম। অতি যোগ উত্তম, এইটো কাৰেক্ট হয়। অপশ্যন ডিটো আছে মহুহম। মহা যোগ ঔষধ, এইটো কাৰেক্ট হয়। অপশ্যন বিটো ৰং হয়। হৈতেশী, অপশ্যন বিটো ৰং হয় ইয়াৰে। চ' আমাক ৰংটো ওলাব দিছিলে, অপশ্যন বিটো কাৰেক্ট হয় ইয়াৰে। নেক্সট, তলৰ কোনটো সন্ধিৰ ৰূপ অশুদ্ধ? এইবাৰ অশুদ্ধটো ওলাব দিছে। তিনিটা শুদ্ধ আছে, এটা অশুদ্ধ আছে। আৰু ইয়াৰ অশুদ্ধটো হৈছে অপশ্যন বিটো, পুৰস্কাৰ। পুৰযোগকাৰ, এইটো অশুদ্ধ হয়। বাকী কেইটা শুদ্ধ আছে। বনস্পতি, বনযোগ পতি, এইটো কাৰেক্ট হয়। বাঘিক, বাঘ যোগ ইশ, এইটো কাৰেক্ট আছে। নিৰাকাৰ, নি যোগ আকাৰ, এইটো কাৰেক্ট হয়। অশুদ্ধটো ওলাব দিছিলে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো শব্দই ঘোঁৰাৰ পিঠিত পৰা গাদীক বুজায়? তলৰ কোনটো শব্দৰ অৰ্থই ঘোঁৰাৰ পিঠিত পৰা গাদীক বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিন। অপশ্যন এটো কাৰেক্ট হয়। নেক্সট, তলৰ কোনটো শব্দই কমাৰৰ জুই ফুকা যন্ত্ৰক বুজায়? তলৰ কোনটো শব্দই কমাৰৰ জুই ফুকা যন্ত্ৰক বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাটি। নেক্সট, তলৰ কোন যোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ ভুলকৈ সজোৱা হৈছে? এটা ৰং আছে, বাকী তিনিটা শুদ্ধ আছে। ইয়াৰ ৰংটো হৈছে দুৰ্জন। দুৰ্জনটোৰ বিপৰীত শব্দটো এইটো নহয়, বাকী কেইটা ঠিক আছে। গছৰীয়া, পদকীয়া, উৎকৃষ্ট, নিকৃষ্ট, উৰ্বৰ, অনুৰ্বৰ, এই তিনিটা কাৰেক্ট হয়। এইটো ৰং হয়। চ' ৰংটো দিছিলে আমাক, এইটো ৰং হয়। নেক্সট, প্ৰাচীন শব্দৰ শুদ্ধ বিপৰীত শব্দ কোনটো? প্ৰাচীন শব্দৰ শুদ্ধ বিপৰীত শব্দ কোনটো হয় সুধিছে। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অৰ্বাচীন আৰু আধুনিক, এই দুইটাই কাৰেক্ট হয়। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আঠটাই। অপশ্যন বি আৰু ডি দুইটাই কাৰেক্ট হ'ব। এইটো অপশ্যনটো ভুল হৈ আহিছিলে। মোৰ প্ৰনাউন্সিয়েচনত অলপ প্ৰব্লেম হ'ব পাৰে, চ' এইটো এক্সকিউজ কৰি দিব। তলৰ কোনটো শব্দৰ বিপৰীত শব্দ ভুলকৈ দিয়া হৈছে? এটা বিপৰীত শব্দ ভুলকৈ আছে, তিনিটা শুদ্ধকৈ আছে।
ভুলকৈ থকাটো সুধিছে। গৌণটো মুখ্য, এইটো ঠিক আছে। উত্থানটো পতন, এইটো ঠিক আছে। পণ্ডিতটো মূৰ্খ, এইটো ঠিক আছে। কনিষ্ঠ, এইটো ৰং কৈ আছে, শ্ৰেষ্ঠ নহয়। ৰং সুধিব দিছে, ৰংটো ক'ব দিছিলে, অপশ্যন এটো কাৰেক্ট হয়। নেক্সট, তলৰ কোনটো সমাহাৰ অৰ্থ ভুলকৈ দিয়া হৈছে? বিনা আছে পানীত যাৰ, তাক আমি বিনা পানী বুলি কওঁ। বিগত হৈছে শ্ৰাদ্ধ যাৰ, বিত শ্ৰাদ্ধ। গদাধৰে যি, গদাধৰ, এইটো ৰং হয়। মৃত্যু হয় যাৰ, মৃত্যুঞ্জয়, এইটো নহয়। মৃত্যু যাৰ যোনে জয় কৰে তাকে আমি মৃত্যুঞ্জয় বুলি কওঁ। আমাক ভুলকৈ সুধিছিলে, ভুলকৈ কোনটো আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি। তলৰ কোনটো সমাস শুদ্ধ? কোনটো সমাস শুদ্ধ সুধিছে? পুত্ৰ নাই যাৰ অপুত্ৰক, এইটো শুদ্ধ হয়। সিংহ অংকিত আসন, সিংহাসন, এইটো কাৰেক্ট হয়। বেজীৰ দৰে মুখ যাৰ, বেজীমুৱা। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আটাইকেইটা শুদ্ধ। নেক্সট, তলৰ কোনটো বিকল্পত প্ৰতিশব্দবোৰ শুদ্ধকৈ সজোৱা হৈছে? কোনটো অশুদ্ধকৈ সজোৱা হৈছে আমাক সেইটো ওলাব দিছে। তিনিটা শুদ্ধ আছে, এটা অশুদ্ধ আছে, অশুদ্ধটো ওলাব দিছে। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে বিটো। বিটো অশুদ্ধকৈ আছে, বাকীকেইটা শুদ্ধ হয়। মেঘটো জলত ডাৱৰ, অগ্নিটো জুই বহ্নি অনল, সূৰ্যটো বেলি দিবাকৰ ৰবি। আমাক ৰংটো ওলাব দিছিলে, নদীটো ৰং হয়। নেক্সট, তলৰ কোনটো বিকল্পত প্ৰতিশব্দবোৰ অশুদ্ধকৈ সজোৱা হৈছে? তিনিটা অপশ্যন কাৰেক্ট আছে, এটা অশুদ্ধ আছে, অশুদ্ধটো ওলাব দিছে। প্ৰথমতে মই এনচাৰটো কৈ লৈছো, এইটো ৰং হয়, বাকী তিনিটা কাৰেক্ট হয়। এইটো নয়ন, নয়নটোক চকু বুলি কওঁ, অক্ষী বুলি কওঁ, নেত্ৰ বুলি কওঁ। সমীৰ, পৱন, সমীৰণ, অনিল। চন্দ্ৰক আমি সুধাকৰ, সুধাংশু, শশাংক, এইকেইটা কওঁ। আমাক এক ৰংটো ওলাব দিছিলে, ৰংটো হৈছে অপশ্যন ডিটো। নেক্সট কুৱেশ্যনটো হৈছে, মুখৰ ভাত কাউৰীয়ে নিয়া বাক্যটোৰ অৰ্থ কি? মুখৰ ভাত কাউৰীয়ে নিয়া বাক্যটোৰ অৰ্থ কি হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অতি অকৰ্মণ্য। অতি অকৰ্মণ্য। পেট ভাটৌ বুলি কাক কোৱা হয়? পেট ভাটৌ বুলি কাক কোৱা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, পেটত কথা ৰাখি থোৱা মানুহক। পেটত কথা ৰাখি থোৱা মানুহক আমি পেট ভাটৌ বুলি কওঁ। নেক্সট কুৱেশ্যনটো হৈছে, নগাৰ চাং তলে বাট মানে কি? নগাৰ চাং তলে বাট মানে কি হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অতি চতুৰ। নেক্সট, এটা শব্দত প্ৰকাশ কৰিব দিছে, মিহি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধা খুন্দা গুৰি। মিহি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধা খুন্দা গুৰি, তাক আমি কি বুলি কওঁ? এটা শব্দত ক'ব দিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খৰচী। খৰচী। নেক্সট, বাঁহগছ খুন্দি তৈয়াৰ কৰা এবিধ খাদ্য। বাঁহগছ খুন্দি তৈয়াৰ কৰা এবিধ খাদ্য, আমি ইয়াক কি বুলি কওঁ? খৰিচা বুলি কওঁ। এই দুইটাৰ মাজত কনফিউজ নহব। মিহি নোহোৱা গুৰি, তাক আমি খৰচী বুলি কওঁ। আৰু বাঁহগছ খুন্দি তৈয়াৰ কৰা
খাদ্যক আমি খৰিচা বুলি কওঁ। নেক্সট, যাৰ পূৰ্বজন্মৰ কথা মনত আছে তাক আমি কি বুলি কওঁ? তাক আমি জাতিস্মৰ বুলি কওঁ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে পনীয়া গাখীৰ দিয়া গাই। পনীয়া গাখীৰ দিয়া গাইক আমি কি বুলি কওঁ? ইয়াক আমি জলাহী বুলি কওঁ। চ' আজিলৈ ইমানখিনি আছিলে। থেংকছ ফৰ ৱাটছিং।